এৰি যাব লাগে বুলি কৈছে অতি সোনকালে কাৰণ অসমীয়া যুৱক হিচাপে দুজনকৈ হত্যা কৰোঁতে আপোনালোকৰ কেনেকুৱা লাগিছে তেনেকুৱা আমাক প্ৰশ্ন উঠাইছে আমিওতো আমিও তেনেকুৱাতো নিবিচাৰোঁ নহয় আমি বিচাৰোঁ জানো আমি কাৰোবাক হত্যা কৰিব বিচাৰোঁ জানো নিবিচাৰোঁ আমাক চবকে সমভাৱে পাৰ হৈ যোৱাটোহে লাগে আমিওতো বহুত বেয়া লাগিছে আমাৰ মনতো বহুত বেয়া লাগিছে আৰু আজি অনুষ্ঠিত হোৱাটো কাৰ্বি সাহিত্য সভা নগাঁও জিলা কাৰ্বি সংগঠন নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সকলোৱে সমিল মেল আমি আচুকো আমন্ত্ৰণ জনাইছিলোঁ আমি নিজেও কৈছিলোঁ ইয়াত পৰিস্থিতিটো যাতে আৰু নিয়ন্ত্ৰণত থাকক ইয়াতকৈ যাতে পৰিস্থিতিটো আৰু উদ্ভৱ নহয় বেছিকৈ উদ্ভৱ নহয় তাৰ কাৰণে আমি তেখেতসকলক আমন্ত্ৰণ জনাইছিলোঁ কিন্তু আছো হয়তো কিবা এটা কামত নাহিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একেলগে আমি গোটেইকেইটাই আমি আলোচনা কৰি অৱস্থাতে এই কেইজনমান যুৱকে আহি আমাক পুৰা দম দিলে কিন্তু আমি একো প্ৰত্যুত্তৰ দিয়া নাই তেখেতৰ বিনিময়ত আকৌ যাবগৈ বিচাৰে নহয় আমাক যাব দিছিলে কিন্তু আমি সদ্যহতে কাৰ্বি আংলঙৰ মানুহ নহয় আমি কাৰ্বি হয় কিন্তু আমি আমাৰ সম্পূৰ্ণ গড় নগাঁও জিলা আমি নগাঁও জিলাৰ কামপুৰ চাংচুকী কঠীয়াতলী কন্দলী কলিয়াবৰ বামুণী আমাৰ এইটো অনলি ফৰ নগাঁও জিলা কাৰ্বি ছাত্ৰ সংগঠন কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীখিনি গুচি গৈছে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীখিনি যিমান পাৰি কিছুমানে গৈছে আৰু কিছুমানে ইয়াতে হোষ্টেলতে আছে গতিকে তেখেততে এতিয়াতো শুনিছোঁ বাইপাছতো এতিয়া পথ অৱৰোধ কৰিছে বুলি শুনিছোঁ অলপ বেয়াও লাগিছে গতিকে আমাক নিৰাপত্তাৰ প্ৰয়োজন অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ প্ৰশাসন ডাঙৰীয়াকে আমাক অনুৰোধ জনাইছোঁ আমাক নিৰাপত্তাটো লাগে কাৰণ যোৱাকালি আমি বহুত দুখ প্ৰকাশ কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ দুষ্কাৰ্য আৰু কোনোদিনে ঘূৰি নাহক তাকে আমি অনুৰোধ জনাইছোঁ আৰু আমি দোষীক শাস্তি প্ৰদান কৰিবই লাগিব আৰু অসম চৰকাৰে এনেকুৱা তীব্ৰ গতিত আগবাঢ়ি যাব লাগিব তেওঁলোকে আৰু উচিত বিচাৰ এতিয়াই লাগিব আৰু ফাঁচি দিয়াটো অত্যন্ত প্ৰয়োজনীয় বুলি আমি দাবী কৰিছোঁ নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ